Hello everyone, নমস্কাৰ জনাইছো আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ আৰু আপোনালোকে যদি পোন প্ৰথমবাৰৰ বাবে মোক দেখি আছে তেতিয়া হলে হেল্ল হাই মোৰ নাম Angana Goswami আৰু এইটো চেনেলত মই নিউট্ৰিশন সায়েন্সৰ ওপৰত ভিডিও বনাও ডায়েট হেলথ আৰু ফিটনেছৰ ওপৰত ভিডিও বনাও আৰু আজিও ঠিক তেনেকৈ এটা ভিডিও লৈ মই আপোনালোকৰ ওচৰলৈ আহিছো গতিকে পলম নকৰি আহক ভিডিওটো আৰম্ভ কৰো আজি কথা পাতিম ব্লাড ৰিপৰ্টত সঘনে দেখিবলৈ পোৱা এটা নাম কোলেস্টেৰল yes তো আজিৰ ভিডিওটোত কোলেস্টেৰলৰ ওপৰত কথা পাতিম আৰু দুটা বস্তু আপুনি জানিব লগা কোলেস্টেৰলৰ ওপৰত মই এই ভিডিওটোত ক'বলৈ বিচাৰিম পোন প্ৰথমতে জানো আহক কোলেস্টেৰলটো কি হয় কোলেস্টেৰল এটা টাইপ অফ ফ্যাট হয় যেটো আমাৰ ব্লাডত পোৱা যায় আৰু আমাৰ বডিত কোলেস্টেৰলৰ খুব প্ৰয়োজন টু ফাংশন আৱাৰ বডি প্ৰপাৰলি কিন্তু যদি কোলেস্টেৰলৰ মাত্ৰা বৃদ্ধি পায় হাই লেভেলস অফ কোলেস্টেৰল আমাৰ বডিত পোৱা যায় তেতিয়া হলে ইয়ে আমাৰ বডিত আদাৰ হেলথ প্ৰবলেমছৰ লগতে হাৰ্ট ডিজিজৰ ৰিস্ক বঢ়াই দিয়ে সেকেন্ডলি সব কোলেস্টেৰলে বেয়া নহয় দুটা টাইপ অফ কোলেস্টেৰল থাকে এটা এলডিএল কোলেস্টেৰল যেটো আমি বেড কোলেস্টেৰল বুলি কওঁ যেটো আমাৰ আৰ্টাৰিজবোৰত বিল্ড আপ হ'বলৈ ধৰে আনহাতে এটা কোলেস্টেৰল থাকে যেটো আমি এইচডিএল কোলেস্টেৰল বুলি কওঁ যেটো আমাৰ আৰ্টাৰিজৰ পৰা কোলেস্টেৰলবোৰ ৰিমুভ কৰাত সহায় কৰে গতিকে এটো ইম্পৰ্টেন্ট হয় যে আমি ব্যালেন্স কৰিব পাৰো এই দুটা কোলেস্টেৰল so we have to always follow a proper balanced diet with regular physical activity to balance these two types of cholesterol আৰু আমি মনত ৰখা উচিত যে আমাৰ স্বাস্থ্য আমাৰ নিজৰ হাততে আছে গতিকে আপুনি আশা কৰিছো ভিডিওটো চাই আপুনি কোলেস্টেৰলৰ কথা গম পালে আজিৰ ভিডিওটো ইয়াতে শেষ কৰিবলৈ লৈছো মই আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰত আহিম নতুন এটা হেলথ টপিকৰ ওপৰত আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম থ্যাংক ইউ ইয়ালৈকে ভিডিওটো চোৱাৰ বাবে